ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি জামুগুৰিহাটৰ বাৰচৰ ভাওনাৰ প্ৰথমটো নিশা আমি আহি পাইছোঁ বাটচোৱা। এইফালে গৈ 1 নম্বৰ খোলা পায়। কি ধুনীয়াকৈ বনাইছে বাটচোৱাটো। নাৰিকল গছ, তামোল গছ কিনাৰে কিনাৰে ৰুই দিছে। এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। এয়া আমি মেলাৰ ভিতৰ চাইডে সোমাই আহিছোঁ। দোকান বজাৰ আছে। ইয়াৰ পৰা গৈ আমি প্ৰদৰ্শনীলৈ যাম। প্ৰদৰ্শনীত টিকেটৰ জেগাত ভিৰ, ভিডিঅ'টো কৰিব নোৱাৰিম চাগে। টিকেটটো কৰা হ'ল, মানুহৰ ভিৰত ভিডিঅ'টো বনাব পৰা নহ'ল। টিকেটৰ জেগাতো ভিৰ, গেটতো ভিৰ। আমি সোমাই আহিলোঁ। চাই যাওকচোন প্ৰদৰ্শনীনো কি কি ওলায়। কাঠৰে বনোৱা মূৰ্তি। আহকচোন আমি কৃষি বিভাগৰ সোমাই চাওঁ। শাক পাচলি দেখাইছে। এয়া আহি ধান কি কি ধান আছে। এয়া আছে, এয়া কোমোৰা, এইটো 12 কেজি 650 গ্ৰাম আছে। আৰু এইটো লাও হয়, ৰঙালাওটোত 15 কেজি আছে। তাৰপিছত সেনেকৈ আছে আৰু লিখা আছে। মই ভালকৈ ভিডিঅ'টো বনাব নোৱাৰিলোঁ, কাৰণ মানুহ ভিৰ আছিল যে। ভিৰৰ মাজত অকণ দিগদাৰ হয়। ফুলৰ প্ৰদৰ্শনীৰ ভিতৰলৈ আহিব দিম। এতিয়া আমি মাছৰ একুৰিয়াম চাব আহিছোঁ। মাছৰ একুৰিয়াম। অকণ মাছ, সেউজীয়া, নীলা, হালধীয়া, সৰু মাছ। ইমান ধুনীয়া লাগিছে। स्ट्रीम से गप्पी साइबर टेक्टर ग्लो লগতে চৰাইও আছে। এয়াহে আমি দোকানখন পাইছোঁ। এয়া মাটিৰে বনোৱা শাক চবজি। ইয়াত ফুলকবি আছে, নহৰু আছে, আপেল আছে, কমলা আছে, আম আছে। ফটো আছে, ভগৱানৰ ফটো। কেপচিকাম
মাছ, জলকীয়া। এয়া শামুখেৰে বনোৱা মূৰ্তি, সাগৰীয়া শামুক। সাগৰীয়া শামুকৰ মূৰ্তি। গোটেই শামুকেই হয়। এয়া বাঁহ আৰু কাঠৰে বনোৱা মূৰ্তি। এয়া লিখা আছে কোনে কি হয়। এয়া এয়া জকা হয়, লিখা আছে। এয়া এয়া আহি পালোহি কালীয়া দমন ভাওনা হোৱাৰ দৃশ্যটো বনাইছে। জামুগুৰি কোচগাঁৱত হয়। ইয়াত প্ৰদৰ্শনী হিচাপে দেখুৱাইছে আৰু আপোনাৰ ইয়াত চাইডতে আছে পাটলাচুক গাঁৱৰ বোকাখেঁচা ভাওনাৰ কিছু দৃশ্য দেখাইছে প্ৰদৰ্শনী। এয়া হৈছে জামুগুৰি হাটৰ বৰপুখুৰী পাৰৰ মুকলি বিহুৰ তাৰে কিছু প্ৰদৰ্শনী হিচাপে দৃশ্য। এয়া ইয়াত লিখা আছে। এয়া বৰপুখুৰী পাৰৰ মুকলি বিহু বুলি এয়া এনেকে লিখা আছে। এয়া আমাৰ কইনাকাৰ পদ্ম হাজৰিকা দেৱৰ এয়া কইনাকাৰ তাৰে কিছু দৃশ্য বনাই দেখুৱাইছে। এয়া কইনাকাৰৰ ভিডিঅ' দিম বাৰু, চাব পাব। এয়া কলাক্ষেত্ৰৰ খতলা ভাগ দেখুৱাইছে। এয়া আমি আহি চক্ৰ বিহুত পালোহি। এয়া মানুহবিলাক সোমাই আছে, মানুহ ভিৰ হৈ আছে, লাইন পাতি আছে। ময়ো সোমাম বাৰু। আমি ভাওনা চাব আহিছোঁ। এইটো 2 নম্বৰ খোলা আমাৰ গাঁৱত। এয়া 2 নম্বৰ পৰা এনেকৈ উভতি আহিছোঁ 1 নম্বৰ। এইটো 1 নম্বৰ খোলা। তাৰপিছত তেনেকৈ 21 পামগৈ। 21ৰ পিছত 20 পাম, 20ৰ পিছত 19 পাম, এনেকৈ উভতি ঘূৰিছোঁ। এয়া ভাও হৈ আছে, এখন এখন খোলাত এখন এখন ভাওনা, চবৰে বেলেগ বেলেগ। চবৰে বেলেগ বেলেগ ভাওনাৰ নাট।
আপোনাৰ অমিত হাজৰিকাই অনুসন্ধান কাৰ্যালয়ৰ সন্মুখত বিচাৰি অপেক্ষা কৰি আছে। বিশ্বনাথ চাৰিআলি নেহৰু গাঁৱৰ বিকাশ শইকীয়া আপোনাক অমিত হাজৰিকাই অনুসন্ধান কাৰ্যালয়ৰ সন্মুখত বিচাৰি অপেক্ষা কৰি আছে। ভিডিঅ'টো ইয়াতে আদায় কৰিছোঁ। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু। থেংক ইউ।